জয়ন্ত মল্লক আজি বৰ বেয়াকৈ ধুলে এই দাদাজনে। আপোনালোকে সকলোৱে গম পাইছে যে আজি নলবাৰীত ময়ো জুবিন আমিও জুবিন এনেকুৱা এটা আন্দোলন বিজেপিয়ে ৰাখিছিল আৰু সেইটোৰ নাম এনেকে দিছিল। কিন্তু তাৰপিছত যেতিয়া সকলোৱে সমালোচনা কৰিছে তেতিয়া নামটো চেঞ্জ কৰি দিছে যে আমিও জুবিন অনুৰাগী ময়ো জুবিন অনুৰাগী। তাতকৈ ডাঙৰ কথাটো হ'ল যেতিয়া তাত গৈছে তাত গোটেই বিজেপিৰ মানুহখিনি আন্দোলন কৰিছে কাৰ বিপৰীতে? অসম চৰকাৰৰ বিপৰীতে, মানে বিজেপি চৰকাৰৰ বিপৰীতে ক'ব গ'লে আন্দোলন কৰিছে। কাৰণ শাসনত আছে বিজেপি চৰকাৰ, কিন্তু বিজেপি চৰকাৰেতো লগ লাগি ন্যায় দিব লাগিব। ন্যায়ৰ কাৰণে যুঁজিব লাগিব কোনে? বিজেপি চৰকাৰে। বাকী কোনোতো আকৌ কাম কৰিব নোৱাৰে। তেওঁলোকে আকৌ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিছে, হাঁহি উঠা কাম কৰিছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল জয়ন্ত মল্লই কি কৈছে যে ইমান দিনে যে জুবিন দা ঢুকোৱাৰ পৰা আজিলৈকে যিমান মানুহে প্ৰতিবাদ কৰিছে সকলো বোলে ডুপ্লিকেট প্ৰতিবাদ, মানে ডুপ্লিকেট অনুৰাগী। যিমান আজিলৈকে প্ৰতিবাদ হৈছে সকলোবোৰ ডুপ্লিকেট অনুৰাগী। আৰু আজি যিখিনি বিজেপিৰ লগত প্ৰতিবাদ কৰিছে এইখিনি অৰিজিনেল প্ৰতিবাদ, মানে অৰিজিনেল অনুৰাগী এনেকে কৈছে। আপোনালোকে ক্লিপটো আগতে চাই লওকচোন কি কৈছে জয়ন্ত মল্লই। কিছুদিন ধৰি আমি জুবিনৰ প্ৰকৃত কি হ'ব অনুৰাগী মানে, নেদেখি সঁচাকে জুবিন দা কৈছিল যে ৰাজনীতি কৰা গৰু মানুহক এইটো দেখিছিলো। ঠিকে কৈছিল। আজি মই জুবিনৰ ভাবো প্ৰকৃত এতিয়া অনুৰাগীসকল ওলাই আহিছে। জুবিন দাই মিছা কথা লক্ষ নকয়। লক্ষ মানুহে ওলাই আহি জুবিনক ভাল পোৱা মানুহ এনেকুৱা লাখ লাখ মানুহ, জুবিনক ভাল পোৱা নলবাৰীৰ এনেকুৱা লাখ লাখ মানুহ আজি ওলাই আহিছে আৰু চাৰিওফালে অকল মানুহে সৃষ্টি কৰিব বিচাৰিছে। আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে তাৰ প্ৰত্যুত্তৰ দিছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাসকলৰ প্ৰকৃত প্ৰত্যুত্তৰ দিছে যে আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী। আৰু জয়ন্ত মল্লক আজি বৰ বেয়াকৈ ধুলে এই দাদাজনে। এই দাদাজনে এতিয়া জয়ন্ত মল্লৰ ওপৰত কি কৈছে আপোনালোকে দাদাৰ কথাখিনি শুনক। বৰ ধুনীয়া কথা কৈছে আৰু একদম আপোনাৰ মনত যিখিনি কথা আহি আছে সেইখিনি কথাই দাদাই মানে উপস্থাপন কৰিছে। আপোনালোকে এবাৰ ভিডিঅ'টো চাওক আৰু কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ভিডিঅ' মই সদায় আনি থাকিম আপোনালোকৰ ওচৰত। আপুনি যদি আচল সেইটো ৰাইজে স্বীকৃতি দিব। আপুনি নিজে যে আচল বুলি কৈছে মানে সেইটোত সন্দেহ আছে। আপোনাক যে মানুহে বিশ্বাস নকৰে, আপুনি যে নকল সেই কথাটো আচলতে ৰাইজে গম পাইছে। সেইকাৰণে আপুনি আচল অনুৰাগী বুলি নিজে কৈ ফুৰিবলগীয়া হৈছে। আৰু আপোনালোকে দেখিছে জুবিনদাৰ মৃত্যুৰ পাছত সমগ্ৰ অসমৰ ৰাইজে একগোট হৈ জুবিনদাৰ ন্যায় বিচাৰিছে। আৰু সেই যি ন্যায়ৰ কাৰণে সংগ্ৰাম চলিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেই শব্দটোতে হিমন্ত বিশ্ব শৰ্মাৰ মাথা গৰম হৈ গৈছে। আৰু এতিয়া তেওঁলোকে ৰাজপথলৈ যাব আৰু তেওঁলোকে ৰাজপথলৈ যোৱাৰ আগত যিখন বেনাৰ বনাইছে সেই বেনাৰখনত জুবিনদাৰ আপোনাৰ ফটোখন ছপাবৰ কাৰণে তেওঁলোকৰ বেনাৰত স্থান নাই। তাত মোদী আৰু আপোনাৰ জে.পি. নাড্ডা, তাৰ পাছত এটা চাইডত হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ দিলীপ শইকীয়া। জুবিনদাৰ ন্যায় বিচাৰিব, জুবিনদাৰ ফটোকপিয়ে নাই। সেই কথাটো কি আচলতে? তেওঁলোক যে নকল নিজে নিজে প্ৰমাণ দি দিলে। তাৰ পাছত এতিয়া কবলৈ আহে আজি এমাহ ধৰি যিসকলে জুবিনদাৰ ন্যায় বিচাৰিছো এই ন্যায় বিচৰা লোকসকল নকল, আচল বিলাক বোলে বিজেপি। লাজ নালাগে আপোনালোকৰ আচলৰ ৰূপটো ইতিমধ্যে ওলাই গৈছে। হিমন্ত বিশ্ব শৰ্মা, আপুনি নিজকে যে আচল জুবিন অনুৰাগী বুলি যে কৈছে, তেনেহলে কেনেকে আপুনি জুবিনদাৰ মৃত্যুৰ পিছদিনাখনৰ পৰা পূজা মণ্ডপত চেলফি উঠিছিলে হাঁহি ধেমালি কৰি? আপুনি তাৰ পাছত মিঠাতেল ফ্ৰীকে দিয়া, আলু দাইল ফ্ৰীকে দিয়া কথাবিলাক কেলে কৈ আছিলে? হিন্দু মুছলমানৰ কথাবিলাক যে আৰম্ভ কৰিছিলে জুবিনদাৰ মৃত্যুৰ এসপ্তাহ নহওঁতে, যে মুছলমানৰ জনসংখ্যা বাঢ়িছে। আপোনাৰ যেতিয়া অসমীয়া জাতিয়ে জুবিনদাক ন্যায় দিয়ক বুলি কৈছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ জনসংখ্যা বাঢ়িছে বুলি আপোনাৰ প্ৰচাৰ চলাইছিলে। তাৰ পাছত এতিয়া তেওঁ যেতিয়া সকলো চক্ৰান্ত উফৰি গৈছে, ৰাইজে এটা কথাও তেওঁৰ আঁকোৱালি নললে, চববিলাক উফৰাই পঠিয়াই দিছে, তাৰ পাছত এতিয়া তেওঁ সন্মুখত আহিব, নিজে চৰকাৰত আছে, মুখ্যমন্ত্ৰীও নিজে, তাৰ পাছত তেওঁ প্ৰতিবাদ কৰিব। কাৰ বিৰুদ্ধে প্ৰতিবাদটো আচলতে কাৰ বিৰুদ্ধে হ'ব? এতিয়া কাইলৈ বিজেপিয়ে যে ৰাজপথলৈ ওলাই জুবিনদাৰ ন্যায় বিচাৰিব বুলি কৈছে, কাৰ পৰা ন্যায় বিচাৰিব? বিজেপিয়ে বিজেপিৰ পৰাই ন্যায় বিচাৰিব নেকি? মানে কি কৰিব খুজিছে আচলতে? মানে এটা কথা আপোনালোকে দেখিছে যে বৰ্তমান সময়ত #জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটো হৈছে জাতীয় এটা মুভমেণ্ট। জুবিনদাক ভাল পোৱা সকলো ৰাইজে জুবিনদাৰ ন্যায় বিচাৰি থকাটো বিজেপিয়ে আচলতে বিচৰা নাই। সেইকাৰণে তেওঁলোকৰ নকল যিবিলাকে আজিৰ দিনটোত আচলতে ফটকা বম ফুটাই আছে, মদ খাই আপোনাৰ সাংবাদিকক মাৰপিট কৰিছে, সেইবিলাকে কাইলৈ আকৌ মানে এক্টিং কৰিবলৈ ৰাজপথলৈ আহিব জুবিনদাৰ ন্যায় বিচাৰি। আৰু সেই ৰাজপথত যিখন আচলতে তেওঁলোকে বেনাৰ ছপাইছে ৰাজপথত যাবৰ কাৰণে, সেই বেনাৰখনত জুবিনদাৰ ফটোকপি দিবৰ কাৰণেও তেওঁলোকৰ স্থান নাই। গতিকে কথাবিলাক বিবেচনা কৰি চাওক। হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কথা বতৰাবিলাক আমি আৰম্ভণিৰ দিনটোৰ পৰাই কৈ আছো যে ফেষ্টিভেল মহন্তক, শ্যামকানু মহন্তক কেনেকে দীঘলীয়া পূজাৰ ছুটি দিছিলে 6 তাৰিখলৈকে,
ৰাইজৰ প্ৰেছাৰত 1 তাৰিখৰ ভিতৰত তেওঁক আটক কৰিছিলে, গ্ৰেপ্তাৰ কৰিছিলে। আপোনালোকে সেই কথা বতৰাবিলাক জানে কেনেকে আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ ইনভলভমেণ্টটো SITক লগাই কেনেকে নাইকিয়া কৰিলে সেইবিলাকতো দেখিলে। জুবিনদাৰ মৃত্যুৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ ফেশ্বন শ্ব' চলিছিলে, সেইবিলাকতো ক্লোজ কৰি দিলে, সেই চেপ্টাৰ নুখুলিলে। এতিয়া তেওঁ আচল অনুৰাগী দেখুৱাবলৈ আহিছে। জুবিনদাক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পাছত, জুবিনদাক হত্যা কৰাৰ পাছত এতিয়া ৰাজপথলৈ আহিব জুবিনদাক মাৰ্ডাৰ কৰা মানুহবিলাক। মাৰ্ডাৰ কৰা বুলি সেইকাৰণে কৈছো যে অসম চৰকাৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক আৰম্ভণিৰ পৰাই সহযোগিতা কৰি আহিছিল। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল এই শান্তনু মহন্তই অকলে পতা নাছিলে, তাত হিমন্ত বিশ্ব শৰ্মা, ৰিণিকী ভূঞা শৰ্মা, অসম চৰকাৰ, ভাৰত চৰকাৰ সকলো আছিলে। গতিকে সেইবিলাক আমি আমাৰ সন্মুখত দিলেই জুবিনদাক হত্যা কৰাৰ ক্ষেত্ৰত এই মানুহবিলাকৰ ইনভলভমেণ্ট আছে। এই অনুষ্ঠানবিলাকৰ বিজেপি চৰকাৰ, হাই কমিশ্যন অফ ইণ্ডিয়া, এই ৰিণিকী ভূঞা শৰ্মাৰ গল্ডেন থ্ৰেডছ, এই গোটেইবিলাক জুবিনদাৰ হত্যাকাণ্ডটোৰ লগত জড়িত হৈ আছে। আৰু যিবিলাকে এই হত্যাকাণ্ডৰ লগত জড়িত হ'ল সেইবিলাক কাইলৈৰ পৰা ৰাজপথলৈ আহিব আৰু তেওঁলোকে আমাক, অসমৰ ৰাইজক নকল বুলি কৈছে আৰু নিজকে আচল বুলি কৈছে। তাতকে জমনি কথা কিবা থাকিব পাৰে নেকি আপোনালোকে কওক? আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ ৰাইজে চাৰ্টিফিকেট ল'ব লাগিব নেকি যে মই জুবিন অনুৰাগী হয় নে নহয়? সেই চাৰ্টিফিকেট হিমন্ত বিশ্ব শৰ্মাই দিব। সেই চাৰ্টিফিকেট আমি এনেকে ফালি পেলাম, জ্বলাই দিম এনেকুৱা চাৰ্টিফিকেট। গতিকে লাজ পাব লাগে মুখ্যমন্ত্ৰীয়ে। প্ৰতিটো মুহূৰ্তত তেওঁ আচলতে বিভাজনৰ ৰাজনীতি চলাইছে, দেখিছে আপোনালোকে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ যিটো আপোনাৰ এতিয়া যে তেওঁ জুবিন অনুৰাগী যে দেখুৱাইছে, নিজকে জুবিন যে সজাইছে, সেইবিলাক ইতিমধ্যে এক্সপ'জ হৈ গৈছে। এক্সপ'জ হ'বই। জুবিন দাই হিমন্ত বিশ্ব শৰ্মাৰ আচলতে যিটো আদৰ্শ তাৰ ঘোৰ বিৰোধী আছিলে। গতিকে জুবিনদাৰ আদৰ্শ তেওঁলোকে প্ৰচাৰ কৰিবলৈ হলে কাইলৈ কৈ দিব লাগিব। কাইলৈ সমদল উলিয়াওঁতে প্ৰথমতে ক'ব লাগিব যে আজিৰ পৰা হিন্দু মুছলমানৰ ৰাজনীতি বিজেপিয়ে নকৰো। কাইলৈৰ পৰা তেওঁলোকে ক'ব লাগিব কা আমি বিৰোধিতা কৰিছো বুলি। কাইলৈৰ পৰা তেওঁ ক'ব লাগিব যে গছ নাকাটো, য'ত গছ লাগে তাৰ গছ নাকাটো বুলি আপুনি ক'ব লাগিব। গতিকে বহুত কথা বতৰা আছে। কাইলৈৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগিব যে তেওঁ লেফটিষ্ট, কমিউনিষ্ট, ছচিয়েলিষ্ট, সমাজবাদী বুলি ক'ব লাগিব, বাওঁপন্থী বুলি নিজকে ক'ব লাগিব ৰেলীটো ওলোৱাৰ আগত। গতিকে সেইবিলাক যদি কৰিব নোৱাৰে, সেইবিলাক কথা যদি ৰাইজৰ সন্মুখত ক'ব নোৱাৰে, তেতিয়াহ'লে প্ৰমাণ হ'ল যে হিমন্ত বিশ্ব শৰ্মা হৈছে নকল। আচল নকল মানে কথাবিলাক ওলাই পৰিছে এতিয়া। বিবেচনা কৰক আপোনালোকে।